সি নিজকে কি ভাবিও সি আজি মোৰ হাতত মৰিলেহেঁতেন আজি তই ধৰিলি বুলিহে হ'ব এই আজি আৰু কাজিয়া কৰিব লাগে নে আজি বহাগত প্ৰথম দিনটোত তহঁতি এনে কাজিয়া কৰিলে কি হ'ব আৰু এনেকে দেখোন কাজিয়ালৈকে নহ'বগে দেখোন সেইবা কিয় এইবিলাক কথা তুমি দেখোন দেখিছাই দেখোন এই প্ৰথমৰ কোনে কাজিয়াখন লগাই লৈছে হয় বাৰু ভুলটো তাই কিন্তু সমানে সমানে আপোনাৰ ভুল আছে দে আপুনি সেনেকে ধৰিব নালাগিছিল হ'ব দে তহঁতি চবে মোকে ভুল দেখাও এই তাকটো ক'ত ভুল দেখিবি আৰু সিহেতু নিজক এই মানুহজন আৰু দেই ইমান কাজিয়া লাগিব পায়ো মানুহৰ লগতে এই যাওঁহে পাই এই ল'ৰাটো যোগাৰ দিওঁগে আৰু মাহ হালধিয়ে এই গাটো ধুব দিওঁগে পটককে ইমান বেয়া লাগে এইবিলাক গা ধুই পিনে এবাৰ ধুলো নহয় এই কেনেকুৱা এখন গাটো কিবা টান টানি ধৰে কিবা কিবি লাগে গা ধুই পিনে এই নধুনতে পাবা মই এইবিলাক গা মই চাবোন মাৰি গা ধুম কথা কণ নুশুনিলে কিন্তু খং উঠে দেই এনেকে কৈ থাকিবি কিন্তু মাৰি পেলাম পটকটো এই আজি গৰু বিহুৰ দিনাখন এই গৰুৱে গা দিলে মাহ হালধি আৰু আজি মানুহ বিহুৰ দিনাখনে আমি ধুব লাগে গা ধুই পিনে বই এই গা ধুবিগে আৰু নাম কৰিব কিমান কাজিয়া লাগি বুলি এইবিলাক বস্তু আনিছো আৰু তহঁতি কি বুজিবি তহঁতি ঘৰত শুই থকা মানুহে হ'লেও মই নধুম দেই গা হয় নে নুধুৱ চাওঁচোন কেনেকে নুধুৱ আজি তই বৈ মই নুধুম যে তুমি যিমান ক'লেও মই নুধুম আজিকালি যে ল'ৰাবিলাক যে ৰাম গৈদালি হৈ গ'ল দেই সেই বাপেক মাকে কথা চথা নুশুনে আমি আগতে আছিলো বাপেক মাকে উঠ বুলি কয় উঠিম বহ বুলি ক'লে বহিম আকৌ নবহিলো নোৱাৰি নহয় এই জেউৰা হোটেলত যেনেকে মাৰিব আকৌ আজিকালি হৈছে মাৰিবলৈও বেয়া এই যিখনে কান্দে আৰু ডকাবলৈ বেছি মাৰিলে পুলিচকে লগাই দিবগে সিহঁতৰ ওপৰত শান্তি নাই চাওঁচোন যদি কেনেকে নধুৱে আজি মুঠতে মাৰিম যে কেনেবাকে নধুৱে এই আহিলো এই তুমি ক'ত গৈছিলানো ইমান মাতি আছো নাই শুনা যেন এই বাহিৰতে আছিলো আপুনি দেখি নাপালে এই হ'ব দিয়ক এই যোৱা এই পিতাইক গৈ পেলাই মাহঁত দিলে এই গাটো ধুই দিয়াগে সি নুধুম বুলিয়ে কৈছে দিয়ক মই ক'লে ধুব বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ এই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ তগৰ ফুলৰ সৌন্দৰ্য আৰু তগৰ ফুলৰ সুগন্ধিৰে ভৰপূৰ বহাগৰ সুকীয়া পৰিৱেশৰ আমেজ আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই আনক আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ বহাগ বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো আমাৰ অভিজিত দাস কাৰ্টুন চেনেলৰ তৰফৰ পৰা এই কালি আমাৰ বাপেকে আকৌ মোক নিমন্ত্ৰণ কৰিছিলে নহয় এই বোলো বিহুটো আমাৰ ঘৰতে খাবাগে বুলি এতিয়া আৰু অকলশৰীয়া মানুহ পিঠা চিঠাটো ক'ত বনাব পাৰিম এই যাওঁ খাই আহিবগৈ সিহঁতৰ ঘৰতে তাৰপিছত কুকুৰো খুৱাব লাগিব সিহঁতৰ ঘৰতো খাই আহিব লাগিব কিবা এটা আমাৰ বুদ্ধি নথকা নহয় আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱৰ লগতে শ্বেয়াৰ কৰিব আৰু তাৰ লগতে আমাৰ এই ভিডিঅ'টো এটা লাইক কৰি দিব ভাই মোক কেনেকুৱা লাগিছে একদম ছুপাৰ ডুপাৰ হিৰো পিছে মোক কেনেকুৱা লাগিছে তোকো পিছে কম লগা নাই এই বঢ়িয়া লাগিছে তোকো এতিয়া মানে বিহুটো কেতিয়া মাৰিম বুলি ক'লে অকণমান দেৰিকে মাৰিব চাগে ন এই নেমাই কি তোক কালি কোৱা নাছিলি নেকি এই বোলো আজি বিহু নেমাই নহয় এই কাইলৈহে মাৰিব বিহু আজি মানুহ বিহুতে বিহু নেমাৰে মানে কাইলৈ পৰা মাৰিবি ন কাইলৈহে মাৰিম পিছে তাইক কিবা দিলি নাই কি দিম আৰু মই ইমান সৰু ল'ৰা হৈ আছো সেইবিলাক দিব পৰা বৰ হোৱা নাই নহয় দিম আৰু পিছে পৰে কিবা এটা এই তই একদম পাগল দেই এই কাইলৈ বিহু মাৰি যাবি নহয় এই কপৌ ফুলিব লৈ যাবি তেতিয়া ভাল পাব তাই মই ভাবিয়ে থৈছিলো দেই এই কাইলৈ কপৌ ফুলৰ পৰা লৈ যাব লাগিব নহ'লে তাই বেয়াহে পাব পাই বোলো কি কৰি আছা তোমালোকে এনেই কথা পাতি আছো আৰে বাহ মানুহজন দেখোন একদম চালিয়া লাগিছে চুৰিয়া কাপোৰ দেই ইনচাল কৰিব জেগা নাপালে আৰু চুৰিয়া কাপোৰত কিবা কাৰোবাৰ চালে লাগে নেকি চবকে একে দেখে আৰু এই নহয় আপোনাৰ কিবা এটা বেলেগ কিবা লাগিছে মানে এনেকুৱা ভাল লাগিছে আপোনাৰ দেখিবনে থেংক ইউ ঘৰত তুমি আহিলা নাহিম নে আৰু আপুনি মোক মাতিছে এই মানুহে কয় নহয় এই মাতিলে বোলে ৰণলৈ যাবা নেমাতিলে ভোজলৈ নাযাবা এই আপুনি মাতিছে যে মই আহিমেই আৰু এই বোলো ৰাস্তাতে মাতক বা ক'ৰবাতে মাতক এই আহিম মুঠতে আৰু ভালে কৰিলা বোলো আহা এই জলপান পাইছা এই খাবাগে বোলো বলক তহঁতি আহিবি